Good morning everyone. Я বাজিলে 7:20 ৰাতিপুৱা পুৰা কুঁৱলী আৰু আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। পুৰা কুঁৱলী আজি ৰ'দটো ওলাব, বেলিটো ওলাও কৰিছে। কিবা এটা পিনি আগে পালোৱান রোল দিছে আজি খাই ভাল পাবি নুচুবা মাছ মাছ গোন্ধাব গাটো। ল'ৰা এটা ল'ব নেকি? আৰাম লাগে চাই দি দিছো এনেকে থাকিব মন নাযায়। মাছ এখন গলজিং চা গলজিং মানে ঠগিছে এনে ৰাতিপুৱা গলজিং কৈ লেজিং কৰিছে, চাইনিং কৰিছে। নকৰিবা ভণ্টিক নকৰিবা, ভণ্টি খেলিছে তোমালোকৰ। নকৰিবা ভণ্টিক নকৰিবা। নালাগে ভণ্টি কিমান লাগে? দুজনীয়ে হৈ যাব। 1 কিলো আছে। আপোনালোকে যাবগে? আপোনালোক মানে নালাগে 1 কিলো। ভণ্টিক হেৰি ঠেলি নিদিবা। ঠেলি নিদিবা ভণ্টি, ভণ্টি সৰু হৈ আছে ন। কোন হয়? কোন হয়? আপা। কোন হয়? পাপা। কোন হয়? আপা। আপা। কোন হয়? কোন হয়? কোন হয়? পৰিব পৰিব ভণ্টি পৰিব। এটা চকু ফুলি আছে। মেকআপ আৰু আমাৰ লাঞ্চ ৰেডি হৈ গ'ল। আমি খাই লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। আহা দিয়াবলৈ কম আকৌ, সদায় সদায় ভিতৰত খাবলৈ নাই, সদায় ধুৱাই থাকিবলৈ খাইছিলোঁ। ভিতৰত ভাল নালাগে, বাহিৰত ভাল লাগে। বাহিৰত ঠাণ্ডা লাগিব আজি ডিনাৰটো বাহিৰতে কৰি যাওঁ বুলি ভাবিলোঁ, গতিকে ওলাই আহিলোঁ। বহুত বেছি দূৰলৈও যোৱা নাই, বাইপাছৰ MMB তাতে আহিলোঁ। ইয়াতে খাই যাওঁ বুলি ভাবিলোঁ, ইমান ঠাণ্ডা, বহুত বেছি দূৰলৈ নগ'লোঁ। অঁ লাইট জ্বলাই থৈছে। কি ভাল হ'ব কওকচোন, কি খালে ভাল হ'ব? চিকেন মছলা বেছি স্পাইচি হ'ব নেকি? চিকেন মছলা জ্বলাত থাকিব ন, খাব নোৱাৰিলে বেয়া লাগিব। বাটাৰ চিকেন বাটাৰ চিকেন এটা দি দিয়া। ফুলকৈ পিছ থাকে, এই হাফ দিয়া। আৰু মটনৰ আইটেম এটা লওঁ দেই, মটন কোৰমা এটা দি দিয়া।
মটন কৰ্মাটো কেনেকুৱা হ'ব এইটো মিঠা হ'ব এই নালাগে নেকি মই সেইকাৰণে সুধি ল'লোঁ মই বা খালোঁ মানে আমাৰ নতুন এতিয়া মই ইচ্ছা চোন এতিয়া নতুনকৈ বনাইছে মানে নতুন মটন কালিয়াটো কেনেকুৱা নতুন স্পাইচি মই যে মটন কালিয়া এটা দিম কালি হৈ যাব এতিয়া ষ্টাৰ্টাৰ চুপ লাগিব বেটাই আইতা ককাকৰ লগত ভিডিঅ' কলত কথা পাতি আছে আৰু মই অলপ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আৰু আপোনালোকে যদি তিনিচুকীয়া আহে MMBত সোমাব পাৰিব বৰ বেছি ভিতৰলৈও সোমাই নাই কাৰণ বাইপাছতে আছে আমাৰ হিৰো ইয়াতো পূৰা ব্যস্ত এনেই থকা নাই ইটো সিটো কৰিয়ে আছে এবাৰ মেনুখন চোৱাত ব্যস্ত হৈছে কিমাননো বহি থাকিম বুলি অলপ ওলাই আহিলোঁ আৰু ইয়াত চাৰিওফালে লাইটিং কৰা আছে লাইটৰ পোহৰে জোনাক হৈ পৰিছে আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলাৰ সুবিধাও আছে কিন্তু যিহেতু বহুত বেছি ঠাণ্ডা গতিকে খেলিব দিব নোৱাৰি বাহিৰত তাত ধৰা কোনফালে সেইফালে যোৱা পিছফালে জোলাঘাট ধৰি দিয়া মানে মই ভালকৈ নপৰক কথা আছে নহয় হয় নেভাগে এতিয়া ওপৰ চা ওপৰ মানে এতিয়া লাইট জ্বলাই ভিডিঅ' কৰিলোঁ লাহে লাহে কৰি দিয়া ফটো মাৰি দিওঁ দেই দুকপিমান দিবলৈ কৈছোঁ নৰ্মেল ফটো একপি মাৰি দিওঁ দেই ইয়াত পূৰা গান বাজি আছে গতিকে মিউট কৰি দিলোঁ নহ'লে যিহেতু কপিৰাইট আহি যাব সকলোবিলাক ইয়াত নিজৰ কামত ব্যস্ত হৈ আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি অলপ ভিডিঅ' কৰি লৈছোঁ আৰু এতিয়া যাওঁ যিহেতু আমাৰ খানা ৰেডি হৈ গ'ল আৰু আমি সকলোৱে লগ হৈ প্ৰায় চানডে ওলাই আহোঁ কিন্তু আজি ডিনাৰটো বাহিৰত কৰোঁ বুলিয়ে ওলাই আহিলোঁ আৰু খাই বৈ এতিয়া ঘৰলৈ যাম আৰু তেন্তে আমি খাই লওঁ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত ভিজিট কৰিছে আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনালোকৰ ফেমিলি মেম্বাৰসকলৰ মাজত বন্ধু বান্ধৱীসকলৰ মাজত তেতিয়া ভিডিঅ'বোৰ সকলোৱে চাব পাৰিব দুকপিমান ফটো আপোনালোকৰ কাৰণে লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বৰ বেছি দীঘলীয়া হ'লেও আপোনালোকে চাই ভাল নাপাব গতিকে আজিলৈ বাই বাই আকৌ পুনৰ নিশ্চয় লগ পাম